হস্পিটেলৰ মাজতো সেৱা নাৰ্ছিঙৰ এখন সমাজক কুশল কৰিব লাগে। কমিউনিটি নাৰ্ছে ঘৰে ঘৰে গৈ বুজাই পৰিয়াল পৰিসৰত স্বাস্থ্যৰ গুৰুত্ব, লগতে গৰ্ভৱতী মহিলা, শিশু হওক, নৱজাতক হওক আৰু বুঢ়া সকলোৰে সহায়। ষ্টেপ 1 GNM বা BSc নাৰ্ছিং কৰক। ষ্টেপ 2 কমিউনিটি হেল্থ নাৰ্ছিঙৰ ডিপ্ল'মা অথবা চাৰ্টিফিকেট কোৰ্চ কৰক অথবা MSc ইন কমিউনিটি হেল্থ নাৰ্ছিং কৰক। আৰু ষ্টেপ 3 এপ্লাই কৰক PHC, CHC, NGO বা অন্য কিছুমান গভৰ্ণমেণ্ট প্ৰগ্ৰেমত। অসমৰ গ্ৰামাঞ্চল বা চৰ চাপৰি এৰিয়া বা চহৰেই হওক বা অন্য কিছুমান বেকৱাৰ্ড এলেকাতে হওক, কমিউনিটি হেল্থ নাৰ্ছে সামাজিক স্বাস্থ্যৰ ইণ্টাৰভেনশ্যন কৰে। ভাৰতত এগৰাকী কমিউনিটি হেল্থ নাৰ্ছৰ প্ৰথম চেলাৰী বা প্ৰথম পেকেজ হৈছে প্ৰতি মাহে 20,000ৰ পৰা 35,000 টকা পৰ্যন্ত। আৰু এব্ৰডত আপুনি পাব্লিক হেল্থ নাৰ্ছ হিচাপে কাম কৰিব লাগিব আৰু প্ৰতি মাহে $3 পৰা $4লৈকে প্ৰতি মাহে আপুনি লাভ কৰিব পাৰে। কমিউনিটি হেল্থ নাৰ্ছ হ'ল সমাজৰ এক হাৰ্টবিট। এনেধৰণৰ আৰু অধিক নাৰ্ছিং কেৰিয়াৰৰ বিষয়ে জানিবলৈ ফলো কৰক নাৰ্ছিং শালা।